নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ। আজি মই বনাব লোৱা ৰেচিপিটো হৈছে স্পাইল পটেটো। আহকচোন স্পাইল পটেটো কেনেকৈ বনাইছো চাওঁ। প্ৰথমে মই আলু তিনিটা লৈছো, ভালকৈ ধুই মিডিয়াম সাইজৰ ধুই পেলাই আকৌ এটা বাউলত এনেকৈ ভিজাই থৈছো পানীত। তাৰ পাছত আৰু এটা বাউল লৈছো, বেচন 1 চামুচ লৈছো, ময়দা 1 চামুচ লৈছো, চাউলৰ গুড়া আৰু কৰ্ণফ্লোৰ মিলাই 1 চামুচ, কাশ্মীৰ পাউডাৰ 1 চামুচ, নিমখ অকণমান। এইখিনি মই ভালকৈ মিলাই এটা মিশ্ৰণ বনাম। পানী দি মিশ্ৰণটো বনাই আছো। মিশ্ৰণটো গোটা হৈ থাকিব নালাগিব, ভালকৈ পুৰা মিলাম। এয়া হৈ গৈছে মিলোৱা। এতিয়া মই এটা মছলা ৰেডি কৰিম। প্ৰথমে লৈছো কাশ্মীৰ পাউডাৰ 1 চামুচ, নিমখ, চাট মছলা, ধনিয়া পাউডাৰ, জিৰা পাউডাৰ, কচুৰি মেথি। এইখিনি মই মিলাবৰ কাৰণে মিক্সিত অকণমান দি ল'ম। এয়া মছলা ৰেডি হৈ গ'ল। কচুৰি মেথি নাথাকিলে পুদিনা শুকান পাতো দিব পাৰে। এতিয়া মই আলু কেইটা কাটি ল'ম। এয়া মই মেচিনত আলুটো কাটি ল'ম। আলুটো বাকলি নুগুচোৱাকৈ বনালে ভাল হয়, সেইকাৰণে বাকলি গুচোৱা নাই মই। যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি দিব। এয়া ৰেডি হৈ গ'ল। গুলি থোৱা মিশ্ৰণখিনি দি দিম এতিয়া। এইখিনি এনেকৈ লগাই লৈছোঁ। এয়া কেৰাহীত দি দিছোঁ। ৰিফাইন তেলত বনাইছোঁ। ভিডিঅ'টো যদি চাই ভাল লাগে এটা লাইক কৰিব। এয়া মোৰ স্পাইল পটেটো ৰেডি হৈ গ'ল। এখন টিচু পেপাৰ দিছোঁ এক্সট্ৰা তেলখিনি লাগিবৰ কাৰণে। এতিয়া মই বনাই থোৱা মছলাখিনি দিছোঁ। টমেটো চচ দিম, মেয়নিজ থাকিলে মেয়নিজ দিব পাৰে। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবচোন।